নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ আজিৰ নতুন এটা ভিডিঅ'লৈ আৰু আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ পৃথিৱীৰ 10জন ধনী মানুহৰ বিষয়ে হয় বন্ধুসকল আপোনালোকৰ কাৰণে আজি মই লৈ আহিছোঁ পৃথিৱীৰ এনেকুৱা 10জন ধনী মানুহ যি কেইজনৰ কথা শুনিলে আপোনালোকে হয়তো আচৰিত হৈ যাব এই কেইজন হে আচৰিত লগা মানুহ কেইজননো কোন আপোনালোকে সম্পূৰ্ণৰূপে এই ভিডিঅ'ত চাব পাৰিব গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰি উৎসাহিত কৰিব আৰু চেনেলটো নতুনকৈ সোমালে সাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ এনেকুৱা ধৰণৰ ভাল ভিডিঅ' আপোনালোকে এই চেনেলটোৰ জৰিয়তে চাই থাকিব পাৰিব তেনে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ নম্বৰ 10ত থকা ব্যক্তিগৰাকীৰ নাম হৈছে ফ্ৰান্কইছ বেটেনকাৰ্ট মেয়াছ পৃথিৱীৰ আটাইতকৈ ধনী মহিলাসকলৰ ভিতৰত গণ্য কৰা লৰিয়েলৰ প্ৰতিষ্ঠাপকৰ নাতিনী ফ্ৰান্কইছ বেটেনকাৰ্ট মেয়াছ আৰু তেওঁৰ পৰিয়ালৰ কোম্পানীটোক 33% ষ্টক আছে যি 2019 চনত অভূতপূৰ্ব বিকাশ দেখুৱাইছিল আৰু তেওঁৰ মুঠ মূল্য হৈছে 92.3 বিলিয়ন আমেৰিকান ডলাৰ নম্বৰ 9ত আছে ৱাৰেন বাফেট ওমাহাৰ অৰ্কেল নামেৰে জনাজাত ৱাৰেন বাফেট সকলো সময়ৰ আটাইতকৈ সফল বিনিয়োগকাৰী হিচাপে দেখা যায় তেওঁ ৱাকাছায়াৰ হেথৱে চলাই যি বিখ্যাত গেইকো বীমা ডুৰাচেল ডেইৰী কুইণ্ট ৰেষ্টুৰেণ্টকে ধৰি 60টাতকৈ অধিক কোম্পানীৰ গৰাকী তেওঁৰ মুঠ মূল্য হৈছে 101.3 বিলিয়ন ডলাৰ নম্বৰ 8ত আছে চাৰ্জি ব্ৰিন এলফাবেটৰ সহ প্ৰতিষ্ঠাপক আৰু বোৰ্ড সদস্য চেগেই ব্ৰিনৰ মুঠ সম্পত্তি 112 বিলিয়ন ডলাৰ যি তেওঁক বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিসকলৰ ভিতৰত এজন তেওঁ 1998 চনত লেৰী পেজৰ সৈতে গুগলৰ সহ প্ৰতিষ্ঠা কৰিছিল যি 2004 চনত ৰাজহুৱা হৈছিল আৰু 2015 চনত এলফাবেট হৈছিল নম্বৰ 7ত থকা ব্যক্তিগৰাকীৰ নাম হৈছে লেৰী পেজ গুগলৰ সহ প্ৰতিষ্ঠাপক লেৰী পেজৰ মুঠ সম্পত্তিৰ মূল্য হৈছে 115.7 বিলিয়ন ডলাৰ আৰু বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিসকলৰ ভিতৰত 7ম স্থানত আছে তেওঁৰ বিখ্যাত মহাকাশ অন্বেষণ কোম্পানী প্লেনেটাৰী ৰিচেটত বিনিয়োগ কৰিছে আৰু লগতে ফ্লাইং কাৰ ষ্টাৰ্টআপ কোম্পানী কিটিহক আৰু অপেনাৰক পুঁজি যোগান ধৰিছে নম্বৰ 6ত আছে লেৰী এলিছনৰ মুঠ সম্পত্তি হৈছে 117.1 বিলিয়ন যিটো তেওঁ 1977 চনত সহ প্ৰতিষ্ঠা কৰা ছফ্টৱেৰ ফাৰ্ম আৰ্কেলৰ পৰা উপাৰ্জন কৰিছিল তেওঁ 2014 চনত কোম্পানীটোৰ CEOৰ পদ ত্যাগ কৰে আৰু তেতিয়াৰ পৰা তেওঁ বৰ্ডৰ অধ্যক্ষ আৰু কোম্পানীৰ মুখ্য প্ৰযুক্তি উপদেষ্টা হিচাপে কাম কৰে নম্বৰ 5ত আছে মাৰ্ক জুকাৰবাৰ্গ ফেচবুকৰ সহ প্ৰতিষ্ঠাপক মুখ্য কাৰ্যবাহী বিষয়া আৰু অধ্যক্ষ মাৰ্ক জুকাৰবাৰ্গে সামাজিক নেটৱৰ্কক চেম্পিয়ন কৰে যি আজি যোগাযোগৰ পথত পৰিণত হৈছে তেওঁৰ মুঠ মূল্য হৈছে 129.2 বিলিয়ন 2012 চনত প্ৰতিষ্ঠানটো ৰাজহুৱা হোৱাৰ পিছত আজি তেওঁ ফেচবুকত প্ৰায় 15% অংশীদাৰিত্বৰ গৰাকী নম্বৰ 4ত আছে বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেশ্যনৰ সহ প্ৰতিষ্ঠাপক বিল গেটছৰ মুঠ সম্পত্তিৰ মূল্য হৈছে 131.6 বিলিয়ন ডলাৰ পল এলেনৰ সৈতে ছফ্টৱেৰ জায়াণ্ট মাইক্ৰ'ছফ্ট প্ৰতিষ্ঠা কৰাৰ পিছত বিল গেটছে অৱশেষত কোম্পানীটো তেওঁৰ বেছিভাগ অংশ মাত্ৰ 1% শ্বেয়াৰ ৰাখি বিক্ৰী কৰে আৰু বাকীবোৰ ষ্টক আৰু অন্যান্য সম্পত্তিও বিনিয়োগ কৰে নম্বৰ 3ত আছে এলন মাস্ক পৃথিৱীৰ বৈদ্যুতিক গাড়ী নিৰ্মাতা টেছলাৰ জৰিয়তে আৰু মহাকাশত ৰকেট উৎপাদন স্পেচএক্সৰ জৰিয়তে পৰিবহণ বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ কাম কৰি আছে এলন মাস্কৰ ৰকেট কোম্পানীৰ মূল্য এতিয়া প্ৰায় $100 বিলিয়ন
বৰ্তমান তেওঁৰ মুঠ মূল্য $184.7 বিলিয়ন। নাম্বাৰ 2 নাম্বাৰ 2ত আছে জেফ বেজছ। এমাজনৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া জেফ বেজছৰ মুঠ সম্পত্তিৰ মূল্য হৈছে $193.8 বিলিয়ন আৰু আজি পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তি হিচাপেও ক'ব পাৰি। 2019 চনত তেওঁৰ পত্নী মেকেজিংক বিবাহ বিচ্ছেদ দিয়া আৰু এমাজনত তেওঁৰ 1/4 অংশ তাইলৈ স্থানান্তৰ কৰাৰ পিছতো তেওঁৰ স্থিতি একেই আছে। নাম্বাৰ 1ত আছে বাৰ্নাৰ্ড আৰ্নল্ড। LVMH ফ্ৰান্সৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া বাৰ্নাৰ্ড আৰ্নল্ডে ধন সম্পত্তিৰ ক্ষেত্ৰত বিশ্বৰ 1 নম্বৰ স্থান লাভ কৰিছে। লুই ভিটন আৰু চেফাৰাকে ধৰি 70টাতকৈও অধিক ব্ৰেণ্ডৰ সাম্ৰাজ্যত তেওঁৰ ব্যৱসায়ৰ পৰা আজি তেওঁৰ মুঠ মূল্য হৈছে $198.4 বিলিয়ন আৰু যিয়ে তেওঁক পৃথিৱীৰ নাম্বাৰ 1 নম্বৰ ধনী মানুহ হিচাপে গঢ়ি তুলিছে। আজিৰ ভিডিঅ'টোত এইখিনি আছিলে। আপোনালোকে এই 10জন ব্যক্তিৰ বিষয়ে চাই কেনেকুৱা পালে কমেণ্ট বক্সত গৈ কমেণ্ট কৰি জনাব আৰু এটা নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে আহিছোঁ। তেতিয়ালৈ বাই বাই।